আপুনি হয়তো দিনটোৰ অধিক সময় মোবাইলত অতি মনোযোগেৰে ছ'চিয়েল মিডিয়া বা গেম খেলি সময় অতিবাহিত কৰিব পাৰে। কিন্তু আপোনাক যদি আধা ঘণ্টা এখন কিতাপ পঢ়িবলৈ কোৱা হয়, আপুনি পঢ়িবনে? নিশ্চয় সেয়া আপোনাৰ বাবে অত্যাধিক আমনিদায়ক হৈ উঠিব, যদিও আপুনি জানে যে কিতাপ পঢ়াটো আপোনাৰ বাবে অধিক লাভদায়ক। কিছুমানে হয়তো ক'ব যে মোবাইলত সময় অতিবাহিত কৰাটো সহজ কাম আৰু কিতাপ পঢ়াটো বহুত টান কাম। কিন্তু প্ৰশ্ন হ'ল, যদি তেনেকুৱাই হয়, তেন্তে কিছুমান ব্যক্তিয়ে কিয় ঘণ্টাৰ পিছত ঘণ্টা পঢ়া শুনা কৰি সময় কটাব পাৰে? তেওঁলোকৰ আমনি নালাগেনে? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি এই ব্ৰেইন নিউৰো ট্ৰান্সমিটাৰটোলৈ লক্ষ্য কৰিব লাগিব, ডপামিন। ডপামিন সাধাৰণতে প্লেজাৰ মলিকিউল হিচাপে গণ্য কৰা হয়, অৰ্থাৎ শান্তিদায়ক। কিন্তু আচল অৰ্থত ডপামিন ডিজায়াৰ তথা আকাংক্ষাৰ লগত জড়িত, যিয়ে আমাক মটিভেট কৰাত সহায় কৰে। আৰু সেই কথা এজন নিউৰো চাইণ্টিষ্টে এটা পৰীক্ষাৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱালে, য'ত তেখেতে এটা নিগনিক এটা লিভাৰ টনাৰ সময়ত মস্তিষ্কত ডপামিন সুমুৱাই দিছিল আৰু ফলস্বৰূপে নিগনিটোৱে অধিক উৎসাহিত হৈ লিভাৰটো বাৰে বাৰে টানিছিল আৰু সেই সময়ছোৱাত নিগনিটো অন্য কোনো কাম কৰিবলৈ ইচ্ছা কৰা নাছিল, লগতে খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। কিন্তু যেতিয়া ক্ৰমশ নিগনিটোক ডপামিন দিবলৈ বন্ধ কৰিছিল, তেতিয়া নিগনিটো এলেহুৱা হৈ পৰিছিল আৰু লিভাৰটো টানিবলৈ ইচ্ছা কৰা নাছিল, লগতে খাদ্য গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু মুখৰ ওচৰত খাদ্যবস্তু দিলে গ্ৰহণ কৰিছিল। ঠিক তেনেদৰে আমাৰ মানুহৰ মস্তিষ্কতো ডপামিনৰ উদ্ভৱ হয় আৰু আমাক কাম কৰাৰ বাবে উৎসাহিত কৰি তোলে। কিন্তু নিৰ্ভৰ কৰে যে কোনবোৰ কামৰ বাবে আমাৰ মস্তিষ্কই কিমান ডপামিনৰ সৃষ্টি কৰে। যিবোৰ কামত অধিক ডপামিনৰ সৃষ্টি হয়, আমি সেইবোৰ কাম কৰাৰ বাবে উৎসাহিত হৈ পৰোঁ আৰু লগতে কম ডপামিন সৃষ্টি হোৱা কামৰ প্ৰতি আমাৰ নিৰুৎসাহ জাগিবলৈ ধৰে। যেনে ছ'চিয়েল মিডিয়া, ড্ৰাগছ সেৱন বা জুৱা খেলোঁতে আমাৰ অত্যাধিক ডপামিনৰ উদ্ভৱ হয় আৰু ফলত তেনে কাৰ্য আমাৰ বাবে ক্ষতিকাৰক বুলি জনাৰ পিছতো আমি তেনে কামৰ প্ৰতি আকৃষ্ট হওঁ। অত্যাধিক ডপামিন উদ্ভৱ হোৱা কামবোৰ আমাৰ জীৱনত বেয়া প্ৰভাৱ পেলায়। যেনেদৰে এজন মাদক দ্ৰব্য সেৱন কৰা ব্যক্তিক নিচা লাগিবলৈ ক্ৰমান্বয়ে অধিক মাত্ৰাত মাদক দ্ৰব্যৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে অত্যাধিক ডপামিন উদ্ভৱ হোৱা কাৰ্যত জড়িত থকা ব্যক্তিসকলে কম ডপামিন থকা কাৰ্যই মানসিক শান্তি দিব নোৱাৰা হৈ যায়। সেইবাবে অধিক ছ'চিয়েল মিডিয়া আৰু ভিডিঅ' গেম আদি ব্যৱহাৰ কৰা ব্যক্তিসকলৰ ক্ৰমান্বয়ে লিখা পঢ়া কামৰ প্ৰতি অনীহা আহিবলৈ আৰম্ভ কৰে। ড্ৰাগ এডিক্ট ব্যক্তিসকলে যেতিয়া ড্ৰাগ সেৱনৰ পৰা বিৰত থাকে, তেতিয়া নিগনিটোৰ দৰে হৈ পৰে, অৰ্থাৎ সকলো কামৰ প্ৰতি অনীহা। এতিয়া প্ৰশ্ন হ'ল, আমি কেনেদৰে এই সমস্যাৰ পৰা মুক্ত হৈ পঢ়া শুনাৰ লগত জড়িত হ'ব পাৰিম? তাৰ উপায় হ'ল ডপামিন ডিটক্স। এতিয়া নিশ্চয় আপোনালোকে কিছু ধাৰণা কৰিব পাৰিছে মই কি ক'ব ওলাইছোঁ। কিন্তু আপুনি যদি ড্ৰাগ এডিক্ট হয় আৰু ড্ৰাগ এৰিব বিচাৰিছে, আপুনি ডক্টৰৰ লগত আলোচনা কৰি পদক্ষেপ লোৱাটো সুবিধাজনক হ'ব। আপুনি এটা দিন নিৰ্ধাৰিত কৰি লওক আৰু সেইদিনা আপুনি সেই সকলোবোৰ কাম কৰিবলৈ এৰক, যিবোৰ কাম কৰিলে আপোনাৰ অত্যাধিক ডপামিনৰ উদ্ভৱ হয়, যেনে ইণ্টাৰনেট, ফোন, কম্পিউটাৰ ইত্যাদি। আৰু সেইবোৰৰ পৰিৱৰ্তে আপুনি খোজ কাঢ়ক, মেডিটেশ্যন কৰক, লিখক ইত্যাদি। এনেদৰে কৰিলে নিশ্চিতভাৱে আপোনাৰ গোটেই দিনটো আমনিদায়ক হ'ব। এতিয়া আপুনি ভাবিছে যে এয়া কিদৰে মোক সহায় কৰিব। ধৰি লওক আপুনি সদায় এখন দামী ৰেষ্টুৰেণ্টত যায় আৰু সেয়া আপোনাৰ বাবে সাধাৰণ কথা। আৰু যদি কোনোবাই আপোনাক সাধাৰণ ভাত এপাতি দিয়ে, সেয়া আপুনি পচন্দ নকৰিব। কিন্তু যদি একেখিনি ভাতকে আপোনাক এনে কোনো সময়ত দিয়ে, যি সময়ত আপুনি এখন ঠাইত অধিক সময়ৰ পৰা খাদ্যৰ অনাটনত পৰি আছে, তেতিয়া নিশ্চিতভাৱে আপুনি অতি আগ্ৰহেৰে সেই খাদ্যখিনি গ্ৰহণ কৰিব। ঠিক তেনেদৰে আপুনি যদি হাই ডপামিন সৃষ্টি হোৱা কাৰ্যবোৰৰ পৰা বিৰত থাকে, তেন্তে ক্ৰমান্বয়ে এটা সময়ত ল' ডপামিনৰ কামবোৰ প্ৰতি আপোনাৰ আগ্ৰহ জাগি উঠিব আৰু সৃষ্টিমূলক কামবোৰৰ কৰি আপুনি এজন সফল ব্যক্তিলৈ ৰূপান্তৰিত হ'ব পাৰিব। ঠিক তেনেদৰে ময়ো মোবাইল ফোন আৰু ছ'চিয়েল মিডিয়াত সময় নষ্ট কৰাতকৈ কিতাপ পঢ়োঁ, লিখোঁ আৰু এনেদৰে আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰোঁ। যেতিয়াই মই ল' ডপামিনৰ কাম সফলভাৱে কৰোঁ, মই নিজকে হাই ডপামিনৰ জৰিয়তে পুৰস্কৃত কৰোঁ, যিয়ে মোক পুনৰাই ল' ডপামিনৰ কামবোৰ কৰিবলৈ উৎসাহিত কৰে। কিন্তু এটা কথা মন কৰিব,
যে নিজকে হাই ডপামিনযুক্ত কামেৰে পুৰস্কৃত কৰোঁতে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কাৰ্যৰ পৰা বঞ্চিত থাকক। শেষত মই এটা কথাকে কওঁ যে আপুনি যদি নিজকে পঢ়া শুনাৰ লগত তথা সৃষ্টিমূলক কামৰ লগত নিয়োজিত কৰি ৰাখিব বিচাৰিছে, তেন্তে আপুনিও হাই ডপামিন সৃষ্ট হোৱা কামবোৰৰ পৰা বিৰত থাকক, যিয়ে আপোনাক সফল হোৱাত সহায় কৰিব। ধন্যবাদ।